হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক মাই চেনেল। আজি আমাৰ ইয়াত খানা এটা গোটোৱা হৈছে, মানে একদম পূৰা ভিডিঅ' থকত বোলে হাঁহ পুহিছিলে, হাঁহ এটা দিছে অনুদান। তাৰপাছত পংকজহঁতৰ কোমোৰা আছিলে, কোমোৰা দিছে এটা। তাৰপাছত গোটেইকেইটা মিলি বোলো মাৰি দিওঁ আৰু, ঘৰত এনেই আছোঁ কাম বন নকৰাকৈ। তাকে বোলো খানাটো খাই দিওঁ। একদম হাঁহ মালিক সেইজন হাঁহৰ মালিক, হাঁহ দিছে। তাৰপাছত পংকজে কোমোৰা এটা লৈ আহিছে ঘৰৰ পৰা, একদম পংকজে এই কোমোৰাটো লৈ আহিছে 100 টকা লৈছে ডাইৰেক্ট। কিমান লৈছে দাদা? 100 টকা লৈছে আৰু দেই। তাৰপাছত এয়া জলকীয়া, হালধি, তেল, আলু, পিঁয়াজ আৰু এইটো হাঁহ, একদম বিটুহঁতৰ ঘৰত পোহা হাঁহ। খাই ভাল লাগিব একদম, হাঁহে কোমোৰাই এসাঁজ ডাঠকৈ দি দিম আৰু আজি। তাৰপিছত এয়া আমাৰ আহিছে একদম বিকি শইকীয়া, লগত আছে পংকজ, লগত আছে বিটু গগৈ, সেইজন এজন চেমন্ত, এজনে খৰি বিচাৰি ফুৰিছে। এই লগত জহা চাউল দেখুৱাই দিয়ক। এয়া জহা চাউল, একদম গোন্ধাই আছে। কি মজা গোন্ধ। আৰু এয়া পংকজে জুই ধৰি আছে। এতিয়া হাঁহটো কুটিম, বাচিম, খাম আৰু। আচলতে নতুনকৈ ভিডিঅ' বনাই আছো যে অকণমান কথাবিলাক অকণমান ইফাল সিফাল হৈ গৈছে, আপোনালোকে সেইবিলাক কিবা এটা কৰি ল'ব আৰু দেই। তাৰপিছত যদি আমাৰ চেনেলটো চাই আছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি বনাই খাম, তাৰপাছত আপোনালোকক কেনেকৈ বনাই খাওঁ, কি কৰিম, কটা মেলা চব ধুনীয়াকৈ দেখাই দিম। হাঁহ মাৰিছোঁ, হাঁহ নমৰে আৰু। এখন হাঁহ পাখি গুচাই মেলি আদায়। হাঁহ বিটুৱে আলু গুচাই আছে একদম মজাকৈ, পিঁয়াজ গুচাই হৈ গ'ল, আলু গুচাই আছে। এয়া পংকজে পূৰা হাঁহ চাফা কৰি আছে একদম। হাঁহটো কি মজা চাফা কৰিছে পংকজে। পংকজ তুমি কৈ দিয়া কিবা এটা। কিনো ক'ম, হাঁহৰ বিষয়ে কৈ দিয়া। নকৰোঁ মই। হাঁহ বিধ ধুনীয়া জন্তু। আৰু হাঁহ কেতিয়াবা জন্তু হ'ল ল'ৰা হাঁহৰ বিষয়ে তুমি ক'বলৈ যাওঁতে হাঁহৰ কেটাপে বদলি কৰি দিছা যে, হাঁহৰ হিষ্ট্ৰী বদলি কৰি নেপেলাবা। আকৌ কোৱা। হাঁহ বিধ ধুনীয়া জন্তু। আকৌ জন্তুলৈকে গৈ আছো। ঘৰত থাকে হাঁহ, পুখুৰী আমি খাওঁ, হাঁহৰ কণী আমি খাওঁ। আৰু সেইটো লোকেল কণী বুলি, লোকেল কণীৰ দাম বহুত। হ'ব মইনো কি ক'ম আৰু, ৰাইজে নিজে গম পায়। বিটুৱে ক'ব দুআষাৰমান। মইনো কি ক'ম, আলু হৈছে এবিধ থলভোজী প্ৰাণী আৰু মাটিৰ তলত থাকে। আৰু এয়া পংকজে হাঁহ কাটি আছে একদম মজাকৈ। এই কি ধুনীয়া লাল লাল মাংস, খাই কি মজা লাগিব আজি। হাঁহ, কোমোৰা, জহা চাউল, কি টেষ্টি হ'ব। পংকজ কৈ দিয়া, এনেকুৱা খানা বহুত ভাগ্যৰ বলতহে হয়। য়েছ, 3টা বস্তু একেলগতে বহুত টান আছে পোৱাটো, হয়নে বাৰু? লোৱা। কি মজা লাগিব আজি মাংস ভাত খাই। এয়া আমাৰ দুদুৱে চব্জি বনাই আছে একদম মজাকৈ। এই ল'ৰাটো এইবাৰহে ভিতৰত ওলাইছেহি আৰু দেই। ল'ৰাটো ঘূৰি ফুৰোঁতে এয়া পিঁয়াজ দি দিছে। ধুনীয়াটো একেবাৰে পাছত দিম। শাকৰ হ'বগৈ পিছত কিবাহে হ'ব। আজি এইটো খানা একদম পূৰা মানে হেৰি হাঁহ আৰু গাপ মাৰি দিয়ে ধুনীয়াকৈ।
কেৰাহীটো অলপ সৰু হ'ল কিন্তু কেৰাহী পূৰা ফিটিং হৈ গ'ল আৰু একদম মাংস কোমোৰা আলু একদম কি মজা উতলি আছে খাই বেলেগ টেষ্টি লাগিব আৰু চব্জিটো কেনেকুৱা হৈছে একদম পূৰা কমেণ্ট কৰি জনাবচোন মজা হৈ গৈছে একদম কেৰাহী একদম পাৰ ভৰ্তি হৈ গৈছে জোল পৰি যাব এতিয়া এয়া শাক হৈ গ'ল আৰু দেই এতিয়া খাব পাৰিম আৰু ধুনীয়াকৈ এয়া দুদু একদম ৰান্ধনি প্ৰায় শাক হৈ গৈছে আৰু একদম ধুনীয়াকৈ বহি মেলি খাম একদম বনাই মেলি হৈ গ'ল আৰু ধুনীয়াকৈ এয়া একদম মাংস চাংস ৰেডি হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ গোটেইকেইটা বহি খাম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি খাম আৰু বাই বাই আকৌ এটা নতুন খানাৰ সৈতে লগ পাম